কামলৈ যদি আপোনালোকেও মোৰ দৰে টিফিন লৈ অহাটো প্ৰিফাৰ কৰে কিন্তু ঠাণ্ডা দিনত টিফিনটো ঠাণ্ডাই হৈ যায় তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে আজি এই ভিডিঅ'টোত জনাম লগতে হস্পিটেললৈ অহাৰ আগত মইনো কি কৰোঁ কি লগাওঁ তাৰো অলপ হাবাক দিম বুলি ভাবিছোঁ প্ৰথম ছানস্ক্ৰীন মাস্ক SPF 30 যুক্ত এই ছানস্ক্ৰীন এটা লগাওঁ কাৰণ আপোনাৰ ডাৰ্ক স্পট হওক ডাৰ্কনিং হওক এইবোৰ সমস্যাৰ পৰা ছানস্ক্ৰীনে বহুত প্ৰটেক্ট কৰি ৰাখে আইব্ৰ'টো শ্বেপ দিবৰ কাৰণে ভালকৈ এনেকুৱাকৈ এটা ৱেষ্ট ছাইডৰ ষ্ট'ৰৰ পৰা কিনিছিলোঁ বহুত ভাল হয় নেচাৰেল দেখে তো সেইটো কাৰণে এইটো লওঁ আৰু মাস্কাৰা যাতে মোৰ চকুকেইটা অলপ ডাঙৰ দেখে দেন লিপষ্টিক আৰু সেন্দুৰটো এচেঞ্চিয়েলে তো লগাওঁ আৰু এতিয়া আহিছোঁ টিফিনটোত এইটো কৰ্ড থাকে অৰ্থাৎ গৰম কৰি ল'ব পাৰোঁ অভেনৰ দৰে হয় সেইটো কাৰণে যেতিয়াই খাওঁ তাৰ 10-15 মিনিটৰ আগত গৰম কৰি খাব পৰাকৈ এনেকুৱাকৈ এটা টিফিন লৈছোঁ যিটো 2 বছৰ মই ইউজ কৰিছোঁ আৰু অনেষ্টলি কৈছোঁ এই টিফিনটো বহুত ভাল হয় যিসকলে কাম কৰে বাহিৰত তেওঁলোকে এনেকুৱাকৈ লৈ যাব পাৰে